সেইটো কি লৈ গৈছ? নবৌ, আপুনি যে ঘৰৰ পাছফালে পেলাই থৈছিলে লাইটৰ বাকচটো, সেইটোকে লৈ লৈছো। ছোৱালীজনীয়ে কলম পেঞ্চিল কেইডাল ভৰাই থব পাৰিব বুলি। ভালেই হ'ল তই আহিলি। মোৰ বেগৰ পৰা পইচা হেৰাইছে, তয়ে নিছ। নহলে আমাৰ ঘৰত অহা যোৱা কৰা মানুহ কোনো নাছিলে। কালি তয়ে আহিছিলি, কালিহে হেৰাইছে মোৰ পইচা। এইবোৰ আপুনি কি কৰিছে নবৌ? মই এইবোৰ কাম নাই কৰা, মই নাই কৰা। তহঁতৰ নিচিনা চুৰুনি মানুহবোৰ ঘৰত আহিবলৈ দিয়াটোৱেই ভুল আছিলে। মই কথা এটা কবলৈ আছিলে। সেই উঠনি যে আপুনি শুই আছিলে, তেতিয়া মই বেগৰ পৰা পইচা লৈ পেলি কলেজৰ ফিজ দি দিলো। সুধিটো নিব পাৰ, এতিয়াতো কলো ন। সাবিত্ৰী, মোক ক্ষমা কৰি